নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম টেক চেনেললৈ আপোনালোকক স্বাগতম। আপোনালোকৰ মাজৰ পৰা বহুতেই হয়তো ফটো এডিট কৰে আৰু ফটোখনৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰাৰ বাবে প্লে ষ্ট'ৰৰ পৰা নানান ধৰণৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰে। কিন্তু আজি আপোনালোকক দেখাম যে কোনো ধৰণৰ এপ্লিকেশ্যন ডাউনলোড নকৰাকৈ বহুত কম সময়ত কেনেকৈ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰি। তো বলক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি আপুনি আমাৰ চেনেললৈ নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। ফটোখনৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰাৰ বাবে আপুনি গুগলত ক্লিক কৰিব। গুগলত ক্লিক কৰাৰ পিছত সাৰ্চ অপশ্যনত ইয়াতে টাইপ কৰিব remove.bg বুলি টাইপ কৰি সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ দেখা পাব আৰু ইয়াতে আপোনালোকে দেখা পাই আছে 100% অটোমেটিকলি এণ্ড ফ্ৰী আৰু তলফালে আপোনালোকে দেখা পাই আছে আপলোড ইমেজ। এই আপলোড ইমেজত ক্লিক কৰিব। আপলোড ইমেজত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব আপোনালোকৰ গেলাৰীটো শ্ব' কৰিব আৰু গেলাৰীৰ পৰা আপুনি যিটো ফটো এডিট কৰিব বিচাৰে বা বেকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰে সেই ফটোখন লৈ ল'ব। মই যেনিবা এই ফটোটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিম, গতিকে এই ফটোটো ক্লিক কৰিলোঁ। ফটোটো ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব ইয়াতে অটোমেটিকলি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি দিব। আপোনালোকে দেখা পাই আছে বেকগ্ৰাউণ্ডটো অটোমেটিকলি চেঞ্জ হৈ গৈছে। তাৰপিছত আপুনি এতিয়া যদি অন্য এটা বেকগ্ৰাউণ্ড এড কৰিব বিচাৰে তেন্তে এই যিটো বেকগ্ৰাউণ্ড অপশ্যন দেখা পাই আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে বহুতেই এভেইলেবল বেকগ্ৰাউণ্ড আছে। ইয়াৰ পৰা আপোনাৰ যিটো বেকগ্ৰাউণ্ড ভাল লাগে সেই বেকগ্ৰাউণ্ডটো দি ল'ব। ইয়াতে আপোনালোকে দেখা পাই আছে বহুতেই বেকগ্ৰাউণ্ড আছে। ইয়াৰ ভিতৰত আপোনাৰ যিটো ভাল লাগে সেই বেকগ্ৰাউণ্ডটো ক্লিক কৰি ল'ব, যি বেকগ্ৰাউণ্ডটো ফটোখনৰ লগত মিলে। মই যেনিবা এই বেকগ্ৰাউণ্ডটো দিলোঁ। তাৰপিছত আপোনালোকে এই যিটো ডান অপশ্যন আছে ইয়াতে ক্লিক কৰিব। আৰু যদি আপুনি পাছপোৰ্ট সাইজৰ ফটোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰি বেলেগ কালাৰ দিব বিচাৰে তেন্তে এই যিটো কালাৰ অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে বহুতেই কালাৰ আছে। ইয়াৰ ভিতৰত যিটো কালাৰ দিব বিচাৰে সেই কালাৰটো দি কেনে ইয়াতে ডান মাৰিব। বাকী মই যেনিবা এইটো নৰ্মেল ষ্টাইলিছ ফটো হয়, গতিকে এই ফটোৰ পৰা অপশ্যনটো লৈ কেনে ইয়াতে যিটো বেকগ্ৰাউণ্ড ভাল লাগে সেই বেকগ্ৰাউণ্ডটো দি কেনে ডাউনলোড কৰিম। মই যেনিবা এই বেকগ্ৰাউণ্ডটো দিলোঁ। এই বেকগ্ৰাউণ্ডটো দি কেনে মই ডাউনলোড কৰিম, গতিকে এই ডান অপশ্যনত ক্লিক কৰিব। ডান অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে দুটা অপশ্যন আছে, এটা হ'ল ডাউনলোড HD আৰু এটা হ'ল ডাউনলোড। যদি আপোনালোকে ফুল HD ডাউনলোড কৰিব বিচাৰে তেন্তে এই অপশ্যনত ক্লিক কৰিব। বাকী যদি নৰ্মেল ডাউনলোড কৰিব বিচাৰে তেন্তে এই অপশ্যনত। মই যেনিবা নৰ্মেল ডাউনলোড কৰি আপোনালোকক দেখাই দি আছোঁ। এই যিটো ডাউনলোড অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ডাউনলোড অপশ্যনত ক্লিক কৰাৰ পিছতে ইয়াতে আপোনালোকে দেখা পাব ডাউনলোড এগেইন। যদি আপুনি আগতেও যদি ইয়াৰ পৰা ডাউনলোড কৰিছিল তেন্তে এনেকুৱা এটা অপশ্যন আহিব ডাউনলোড এগেইন। আৰু যদি আগতে এডিট কৰা নাই তেন্তে অটোমেটিকলি ডাউনলোড হৈ যাব। মই যেনিবা আগতেও এডিট কৰিছিলোঁ সেইকাৰণে ডাউনলোড এগেইন বুলি আহিছে আৰু ডাউনলোড এগেইনত ক্লিক কৰিব লাগিব। ডাউনলোড এগেইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব ডাউনলোড হৈ গৈছে। মই যেনিবা আপোনালোকক ফটোটো একবাৰ অ'পেন কৰি দেখাই দি আছোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেখা পাই আছে ফটোটো অলৰেডি এডিট হৈ গ'ল। দেখা পাই আছে ধুনীয়াকৈ, বহুতেই ক্লিয়াৰো হৈছে। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো আপোনাৰ বাবে অলপ হ'লেও উপকৃত বা ভাল লাগিছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোত নতুনকৈ ভিজিট কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।